হি গাইজ মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো 2026ৰ প্ৰথমটো মিনি ব্লগ লং ব্লগ এটা দিলোঁ। আপোনালোকে ইউটিউবত নাইবা ফেচবুকত হ'লেও পাব। পৰিস্মিতা দাস বুলি আছে, চাব, অলপ মৰম দিব। আৰু ইয়াত দেখিছেনে আজি মানে লগৰখিনি মিলি কিনে পিকনিক এটা খাম বুলি ল'লোঁ। তাকে চব দেখিছে যা যোগাৰ আৰু চলি আছে। আৰু ইয়াত দেখিছেনে কেকটো মানে আমি ভাবিছিলোঁ কি এতিয়া নিউ ট্ৰেণ্ডিঙত যে উঠিছে এনেকৈ চামুচ দি যে পুতলাকেইটা উঠাই সেনেকৈ বনাম বুলি ভাবিছিলোঁ। কিন্তু বেডলাক কি কৰিব ৰাইজ, মানে মানুহ আছিলোঁ আমি 12টা। তাৰপিছত কৰিলেতো গোটেইকেইটা একেলগে কৰিব লাগে ন, তো নিমিলিলে আৰু মানে 12টা আৰু 8টা পুতলা বনাই দিলে। তাকে তাৰপিছত এতিয়া আৰু চবেই নিজৰ নিজৰ কামত লাগি গৈছে। ল'ৰাকেইটাকো এৰি দিয়া নাই, আমি একদম পূৰা কামত লগাই দিছোঁ। এইফালে দেখিছেনে আমাৰ গাঁৱৰ ওচৰৰ ল'ৰাখিনি মানে দাদাসকলে খাইছে, আৰু এইফালে মাহঁতে এইফালে মুঠতে তিনিটা পিকনিক একেলগে মানে তিনিখন হেৰি হৈছে। আৰু আজি আমাৰ আইটেমত আছিলে এইফালে পোলাও, আৰু এইফালে চিকেন আৰু পৰ্ক ড্ৰাই ফ্ৰাই এনেকৈ, আৰু এইফালে চাউল দি দিলোঁ। আৰু মই বনাইছিলোঁ পোলাওখিনি অলপ জনাই নজনাই। আৰু এইফালে মাহঁতৰ মাংসও হৈয়ে গ'ল। চাই গৈছোঁহি আৰু কি বনাইছে শিকিনো নাই বনোৱা বুলি। তেনে আমি ব্ৰইলাৰ চুস্তাটো এৰি দিয়া নাই, আমি চব খাইছোঁ। এইফালে অলপ এতিয়া আমাৰ চব বনোৱা মেলা হৈ গ'ল, আৰু ভাত খাওঁ মানে আমাৰ আন্ধাৰে হৈ গ'ল। আমি ভাত খালোঁ। আৰু মোৰ ফালৰ পৰা আপোনালোকক সকলোকে হেপী নিউ ইয়েৰ। মানে জীৱনটো যাতে ভাল হয়, সুখ হয়, তাকে কামনা কৰিছোঁ। আৰু ইয়াত দেখিছেনে পাছত অকণমান লগাই দিছোঁ, আৰু মানে আমি নাচা কেনেকুৱা লাগিল কমেণ্ট এটা কৰি জনাব। বাই।